এইজোপা হৈছে 600 বছৰ পুৰণি শিলিখা গছ। এইজোপা হৈছে সেইজোপা শিলিখা গছ য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ইয়াতে বহি কিতাপ লিখিছে। ইয়াতে এটি সুন্দৰ শ্লোক লিখা আছে যে পশ্চিমে শিলিখা হালিয়া আছয় তাহাতে আউজে গুৰুৱে পুস্তক লিখে। এই শিলিখা গছজোপা আছে সত্ৰখনৰ পশ্চিম দিশে। নমস্কাৰ সুপ্ৰভাত, মোৰ ইউটিউব চেনেল গৌতম যে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ বৰদোৱা সত্ৰলৈ। ব'লক আমি একেলগে। বৰ্তমান আমি আহি আছোঁ বালিপাৰাৰ ছাইডৰ পৰা। এয়া আমি মিছন চাৰিআলি পালোঁ আৰু এই মিছন চাৰিআলি আমি লেফ্ট ছাইডে যাব লাগিব আৰু আমাৰ ৰাইট ছাইডে গ'লে মংগলদৈ গুৱাহাটী ৰোড পাব আৰু চিধা গ'লে তেজপুৰ। বৰ্তমান আহি আমি কলীয়াভোমত দলং পামহি। এতিয়া এয়া কলীয়াভোমত দলং পাইছোঁ আৰু কলীয়াভোমত দলঙৰ নতুন দলংখনলৈ যাবলৈ অহা যোৱা পথ মুকলি কৰিছে আৰু পুৰণি দলংখন বন্ধ কৰি থৈছে পথছোৱাৰ লগতে পুৰণি দলংখন এতিয়া মেৰামতিৰ কাম চলি আছে। মোৰ লেফ্ট ছাইডে আছে এতিয়া পুৰণি দলংখন, এতিয়া মেৰামতিৰ কাম চলি আছে। নিশ্চয় এইটো 4 লাইন যুক্ত পথ হোৱাৰ বাবে সেইখন দলং মেৰামতিৰ কাম কৰি আছে। এয়া দেখিছে ব্ৰহ্মপুত্ৰৰ ওপৰেৰে আমি কলীয়াভোমত দলঙৰ ওপৰেৰে গৈ আছোঁ। ব'লক আমি একেলগে। বলক ধুনীয়া এখন দেখিছে আপোনালোকে, ধুনীয়া হালধীয়া হৈ আছে। বিঘাই মাটিত সৰিয়হ খেতি কৰিছে। কি ধুনীয়া পৰিৱেশ, এনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ লগত থাকেই ভাল লাগে। দেখিছেনে কি ধুনীয়া হালধীয়া। এতিয়া আমি আহি উৰিয়া গাঁও চাৰিআলি পালোঁ। এই দেখিছে দুখন উৰিয়া গাঁও চাৰিআলি বুলি কয়। ইয়াতে বহুত ৰাস্তা আছে চাৰিওপিনে। আমি এতিয়া নগাঁৱলৈ যাম এই পথছোৱাৰে। আহি নগাঁও টাউন পালোঁ। এয়া আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু দৌল মন্দিৰলৈ যাম। দৌল মন্দিৰৰ ওচৰতে আছে মহাপুৰুষ গুৰুজনাই য'ত শিক্ষা আৰম্ভ কৰিছিল। এইখন হৈছে মহন্ত কন্দলী দৌল। গুৰুজনাই ইয়াতে শিক্ষা আৰম্ভ কৰিছিলে। দৌল মন্দিৰলৈ গুচি আহিছে। আমি এতিয়া দৌল মন্দিৰলৈ যাম। দৌল মন্দিৰ
নগল আহি পালোঁ আমি বৰদোৱা সত্ৰ। এয়ে হৈছে বৰদোৱা সত্ৰ। আমি প্ৰৱেশ কৰিলোঁ বৰদোৱা সত্ৰ বৰহিচা প্ৰৱেশদ্বাৰৰে। আৰু আমি যাম প্ৰথমে ৰাইট চাইডে আকাশীগংগা পুখুৰীলৈ। এই আকাশীগংগা পুখুৰী দেখিছে, ইয়াত এইবিলাক মাছ কি ধুনীয়া ধুনীয়া। এইটো কমন কাৰ্প মাৰ গাছ কাপ, বহুত ডাঙৰ ডাঙৰ মাছ আছে। আৰু আজি ৰবিবাৰ, আজি সেইকাৰণে ভাল লাগিছে যে ইয়াত বহুতো মানুহ আহিছে, বহুত দূৰ দূৰণিৰ পৰা বনভোজ খাবলৈ আহিছে। দেখিছে বহুতো দূৰ দূৰণিৰ পৰা বনভোজ খাবলৈ মানুহ আহিছে। এনেকৈ পুখুৰীৰ পাৰতে এইটো এই আকাশীগংগা পুখুৰীটো বহুত ডাঙৰ পুখুৰী। আৰু যেতিয়া পুখুৰীৰ পাৰত এনেদৰে চিৰিলি চিৰিলি পাত বুলি কয় যে আমাৰ নাৰিকল গছ যদি থাকে, দেখিবলৈ প্ৰাকৃতিক সৌন্দৰ্যটো কিমান ধুনীয়া লাগে। পুখুৰীটো এতিয়া আমি যাম সত্ৰখনৰ ভিতৰলৈ। ঠিক ভিতৰলৈ আমি সোমাব নোৱাৰোঁ দোকানত। ইয়াত জাতীয় পোচাক পৰিধান কৰি নাহিলে কীৰ্তন ঘৰত সোমাব নোৱাৰে। এইটো বহুত ভাল নিয়ম হয়। এইটো হৈছে গুৰুজনে ব্যৱহাৰ কৰা কোৱা, নাট বুলিও কয়। সেই সময়ৰে সম্পূৰ্ণ কোৱাটো দেখুৱাব নোৱাৰা কাৰণটো হ'ল এইটো বন্ধ কৰি থৈ দিছে। এইটো হৈছে কীৰ্তন ঘৰ, সত্ৰখনৰ মেইন কীৰ্তন ঘৰটো এইটো। আজি বহুত মানুহ আছে। এইটো নাটঘৰ, কীৰ্তনখনৰ পশ্চিমে আছে নাটঘৰ। এইটো নাটঘৰ আৰু ইয়াৰ পূব দিশে আছে কীৰ্তনঘৰ। কীৰ্তনঘৰত সোমাব নোৱাৰোঁ, ইয়াৰ আমাৰ ঐক্য পোচাক নাই কাৰণে আমি সোমাব নোৱাৰিলোঁ। আকৌ পিছত আহিলে আমি পুনৰ কীৰ্তনঘৰ ভিতৰ ভাগ দেখাম। কিন্তু ইয়াতে এইজোপা পশ্চিম দিশে আছে, কীৰ্তনঘৰৰ পশ্চিম দিশে। এয়া হৈছে শিলিখা গছ। এই শিলিখা গছজোপা তলতে গুৰুজনাই পুস্তক লিখিছিল বুলি ইয়াতে শিলালিপিবদ্ধ কৰা আছে। ইয়াত লিখা আছে যে পশ্চিমে শিলিখা হালিয়া আছয়, তাহাতে আউজি কৰোঁ পুস্তক লিখন। ইয়াত ধুনীয়াকৈ লিখা আছে। এইটো হৈছে কীৰ্তন ঘৰটো। আৰু আমি বৰদোৱা সত্ৰৰ চৌপাশটো দেখুৱাম আপোনালোকক। বৰ সুন্দৰ পৰিৱেশ, নিকা পৰিৱেশ। তুমি সন্মুখৰ পৰা দেখুৱাইছোঁ। আমি দক্ষিণ দিশে গৈ আছোঁ। এইটো এটা মন্দিৰ হয়, দক্ষিণ দিশে আছে। আৰু এইটোৱে হৈছে সত্ৰখনৰ
কীৰ্তন ঘৰটো বাহিৰৰ পৰা। কি সুন্দৰ পৰিৱেশ, আৰু ইয়াত আহিলে এনেই কিবা ধৰ্মপ্ৰাণ লাগি যায়। যি কীৰ্তন ঘৰ সোমাব নোৱাৰিলোঁ। ধুনীয়াকৈ সুন্দৰ দবা মৃদং বাজি আছে। চাৰিওফালে এপাক ঘূৰিলোঁ আৰু জাতীয় পোচাক পৰিধান নকৰাৰ বাবে ভিতৰত সোমাব নোৱাৰিলোঁ। সেয়া আপোনালোকক দেখাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। কি ধুনীয়া জাপি বনাই থৈছে। আৰু এইখিনিতে আমাৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। শেষত লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ সকলোলৈ।